নমস্কাৰ ফ্ৰেণ্ডছ, তো আজি মই ঘৰতে আছোঁ, তো ক'তো যাব পৰা নাই। ভাবিলোঁ কি অলপ ধান মাৰি পঠাই দেখি যাম, অলপ কিমানো ধান কটা হৈ গৈছে। তো আপোনালোকক মই দেখাম, চাই থাকিব। ধান কটা হৈ গৈছে একদম পূৰা আগৰ পৰা একদম পূৰা একেবাৰে একদম লাষ্টলৈ ধান কটা হৈ গৈছে। এই আগতো ধান কাটি আছে, মোটামুটি মানে ধান কটা হৈ গৈছে। মাজে মাজে ধান কাটিব আছে, মাজত ধানবিলাক ভালকৈ পকা নাই, সেইকাৰণে কটা নাই। পিছলৈ কটা হৈ যাব চব। তো মই আগলৈ যাইছোঁ আৰু আপোনালোকে চাই থাকিব। তো ইয়াতে অলপ ধান কটা হৈছে, সৌ আগত ধান কাটি আছে। তো সিফালে তাত কি কৰি আছে? তো ইয়াতে আহি দেখা পালোঁ যে আলু ৰুবৰ কাৰণে জোখবোৰ লৈ আছে, মানে আজিৰ পৰা আলু ৰুব। মাজত থকা বাইদেউজনী হাউলিৰ পৰা আহিছে, মানে আলু কেনেকৈ ৰুব লাগে দেখাই দিব আহিছে। ইফালে আলুবিলাক মৰাৰ পৰা ওলাই আছে। খুৰাই সাৰবিলাক মিলাই আছে। বাইদেউজনী মানে আলুবিলাক কেনেকৈ ৰুব লাগে দেখাই দি আছে। তো আলু খেতি কৰাটো ভাল। তো আলু ৰোৱাৰ পিছত সাৰবিলাক আলুৰ ওপৰত দি আছে। বহুত মানুহে সাৰ দি আছে। সঞ্জয় ভিডিঅ' ৰেকৰ্ডিং কৰি আছে। তো সাৰবিলাক দিয়া হ'ল, তো ওপৰত নাৰা দি আছে। তো এনেকৈ নাৰা দিলে আলুবিলাক ভাল হয়। তো এনেকুৱা নাৰা দিয়াটো মই আজি প্ৰথম দেখা পাইছোঁ। নাকি ইফালেতো ৰ'দ টাবত থাকিব পৰা নাই, এনেকৈ বহি আছে। ধনঞ্জয় থিয়া দি আছে, কোনোবাই মোবাইল চাই আছে, কোনোবাই ফোন কৰি আছে। এনেকৈ মাটিবিলাক কদলাই আছে আলু ৰুবৰ কাৰণে। তো ইয়াতে কি হৈছে, ইফালে ইয়াতে এটা জোক লৈ আছে। ইফালে একদম পুৰা একদম খাপনি মাৰি আছে। তো আজিৰ কাৰণে আলু ৰোৱা হ'ল, তো বেলেগ আৰু দেখাবলৈ অহা নাই। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।